ধন্যবাদ প্ৰিয়াশ্ৰী। এইটো যিহেতু যোগদানৰ শেষ তাৰিখ 28 তাৰিখ আৰু শিক্ষক দিৱস উপলক্ষে এই প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল প্ৰেৰণা ই আলোচনীৰ উদ্যোগত। আৰু আজি ফলাফল ঘোষণা কৰা হয়তো আগতে ঘোষণা কৰা হৈছিল আজি ফলাফল দিয়া হ'ব বুলি। নিশ্চয় প্ৰতিযোগীসকলে যদি চাই আছে তেওঁলোকে নিশ্চয় অধিক আগ্ৰহেৰে অপেক্ষা কৰি থাকে ফলাফললৈকে। যিকোনো বিষয়তে ফলাফলটোৰ প্ৰতি সকলোৱে আগ্ৰহী। আমি পৰীক্ষা দিলে আমি ফলাফললৈকে আগতে ৰখি আছিলোঁ আৰু কিবা এটা প্ৰতিযোগিতা হ'লে নিশ্চয় সেইটো আকৌ বেছি উত্তেজনাপূৰ্ণ হয়। গতিকে যিয়ে নহওক বাৰু তোমাৰ অনুৰোধ মৰ্মে মই ফলাফল ঘোষণা ফলাফলৰ বা আজি বিচাৰকৰ সম্পৰ্কে মই দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। যদি অলপ সময় আছে মই বিচাৰৰ বিষয়ে অকণমান মই যিখিনি মই পালোঁ সেই বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। ফলাফল ঘোষণা কৰাৰ আগতে প্ৰতিযোগীসকলৰ সুবিধাৰ্থে আৰু সকলোৰে আমাৰ যিসকল দৰ্শকে চাই আছে অনুষ্ঠানটো তেওঁলোকৰ সুবিধাৰ্থে মই দুই এটা কথা চকুত পৰিছিল, মই দুই এটা কথা কৈ দিছোঁ আগতে। প্ৰতিযোগিতাৰ দুটা শাখা আছিল ইতিমধ্যে প্ৰিয়াশ্ৰীয়ে ক'লে যে ক শাখা অষ্টম শ্ৰেণী বা দ্বাদশ শ্ৰেণী, বিষয় আছিল কৰোণা কালত শিক্ষকৰ দায়বদ্ধতা, আৰু খ শাখা আছিল স্নাতক আৰু স্নাতকোত্তৰ। তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজতে এই প্ৰতিযোগিতা সীমাবদ্ধ আছিলে, এটা ডাঙৰ শ্ৰেণী আৰু এটা তলৰ বিদ্যালয় শ্ৰেণী বুলি ক'ব পাৰি। আৰু খ শাখাৰ বিষয় আছিল অসমৰ শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত শিক্ষকৰ কৰণীয়। দুইটা শাখাতে কেইবাটাও প্ৰবন্ধ প্ৰতিযোগিতালৈ আহিছিল। 15 গৰাকী প্ৰতিটো শাখাতে প্ৰায় 15 গৰাকী মানে 30 গৰাকী মানৰ অধিক প্ৰতিযোগী আছিলে। তাৰ ভিতৰত তেওঁলোকে নিয়ম অনুযায়ী তেওঁলোকে যোগদান কৰিছিলে, কিন্তু তাৰ পিছতো দুই এটা কথা নিশ্চয় ক'ব লাগিব, কাৰণ ভুলকুটিখিনি কৈ দিলে তেওঁলোকে ভৱিষ্যতলৈ তেওঁলোকৰ অন্তত কিছু লাভ হ'ব। কাৰণ আৰু পুৰস্কাৰ পোৱাতে শেষ কথা নহয়, আমি প্ৰতিযোগিতাখন যোগদানৰ মাজেদি আমি বহু কথা আমি শিকিব পাৰোঁ। তাৰ ভিতৰত মই ক শাখাৰ এটা ভুল মই কওঁ প্ৰথমতে। এখন আমি প্ৰবন্ধ পাইছিলোঁ, আমি এটা মোবাইল ফোনটো মানে স্কেনিং কৰোঁতে তাৰ মানে এইটো খুব ভাল হোৱা নাই। যেতিয়া আমি এটা বস্তু স্কেন কৰা হয় বা বস্তু আমি পঠিওৱা হয় এটা প্ৰতিযোগিতালৈ, সেইটো কোৱালিটি বা তাৰ অলপ মানদণ্ডটো অলপ ভাল হ'লে ভাল, যাতে এইটো পঢ়িব পাৰি। তাৰপিছতে আৰু এটা পাইছিলোঁ আমি তাৰপিছতে আমি এটা পাইছিলোঁ, তেওঁৰ নামটো পালোঁ কিন্তু তেওঁৰ আমাৰ প্ৰবন্ধটো নাপালোঁ, কিবাখন হয়তো পঠিয়াওঁতে প্ৰবন্ধটো নাহিলে। তাৰপিছতে কিছুমানে বিষয়টো ভুলকে লিখিছে, কাৰণ যেতিয়া এটা প্ৰতিযোগিতা দিয়া হয় তাতে প্ৰতিযোগিতা সম্পূৰ্ণ নিয়মৰ মাজেদি যোগান কৰিব লাগে। যিটো ক শাখাৰ বিষয় আছিলে কৰোণা কালত শিক্ষকৰ দায়বদ্ধতা, এগৰাকীয়ে লিখিছে বৰ্তমান সময়ত শিক্ষক হিচাপে আপোনাৰ দায়িত্ব। গতিকে বিষয়টো সলনি হৈ গ'ল, গতিকে তাৰ ভিতৰৰ বস্তু নিশ্চয় তেনেকৈ অলপ সলনি হৈ যায়। গতিকে সেইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগে। আগতে প্ৰতিযোগিতা যোগদান কৰাৰ আগতে তাৰ নিয়মাৱলীখিনি শুদ্ধকৈ চাই ল'ব লাগে আছে প্ৰতিযোগীসকলে, তেতিয়া বিচাৰকৰ সুবিধা হয় বা প্ৰতিযোগীসকলেও বিষয়টো ভাল ধৰণে যেনেকৈ উপস্থাপন কৰিব পাৰে। আৰু আমি দুই এটা লিখনি পাইছিলোঁ যে আমি যিহেতু কৰোণা কালত শিক্ষকৰ দায়বদ্ধতাৰ কথা আছিলে, ইয়াতে শিক্ষকৰ কি দায়বদ্ধতা, কিন্তু কিছুমানে তাত কৰোণাৰ কাৰণে কিবা ভেকচিন ল'ব লাগে, কিবা কৰোণা বাঢ়িছে, এনেকুৱা ধৰণৰ বিষয় তাত উপস্থাপন কৰিছিলে। তেওঁলোকে যিটো অলপ বয়সৰ কাৰণে হয়তো বস্তুটো অলপ তেওঁলোকে ধৰিব পৰা নাই। সেইবিলাক কথা আমাৰ প্ৰয়োজন নাছিলে। আমাৰ শিক্ষকৰ দায়বদ্ধতাটো আমাৰ প্ৰয়োজনীয় কথা আছিলে। বিষয়বস্তু আঁতৰি অহাটো দুই এটা প্ৰবন্ধ আমি দেখা পাইছোঁ। আৰু এটা প্ৰবন্ধ আমি দেখা পাইছোঁ যে কৰোণাৰ প্ৰভাৱৰ কথা বেছিকৈ ব্যাখ্যা কৰা হৈছে, কৰোণা হ'লে কি হয় কি নহয়। তেনেকুৱা কিছুমান ভুল অলপ বিষয় মানে প্ৰতিযোগিতা হিচাপে তেওঁলোকৰ এটা বিষয়বস্তুৰ পৰা অলপ আঁতৰি গৈছে। আৰু
আৰু আমাৰ কিছুমানে ৰচনা আৰু প্ৰবন্ধ দুটা পাৰ্থক্যতা আছে, এটা মূলগত পাৰ্থক্য আছে। ৰচনাখন আমি লিখা আৰু প্ৰবন্ধতা লিখা। ৰচনাত আমি কিছুমান বিষয় মানে কিছুমান আমি শিতান লওঁ, আৰম্ভণি, মাজতে এটা উপকাৰিতা এনেকুৱা ধৰণৰ আমি যেনেকৈ আগতে সৰুতে গৰুৰ বিষয়ে ৰচনা, স্কুলৰ বিষয়ে ৰচনা পঢ়িছিলোঁ। গতিকে আৰু প্ৰবন্ধ হ'লে তাৰ উপস্থাপনটো অলপ বেলেগ হয়, কিছুমানে ৰচনা ধৰণে লিখিছে। গতিকে আৰু মই প্ৰায়ভাগতে দেখা পাইছোঁ অলপ বানানৰ ভুল আছে অলপ। আমি হয়তো তেওঁলোকে টাইপিঙৰ কাৰণে হ'ব পাৰে বা তেওঁলোকে নাজানিয়ে হ'ব পাৰে, মই এইটো ধৰিব পৰা নাই। কিন্তু প্ৰতিযোগিতা এখন যোগদান কৰিলে বা প্ৰবন্ধ এটা লিখিলে বানানৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগে। গতিকে এই ক্ষেত্ৰত প্ৰতিযোগীসকল নিশ্চয় তেওঁলোকে মন কৰিব তেওঁলোকৰ আগলৈকে ভৱিষ্যতে এইটো। আৰু আমি খ শাখাত আমি পাইছিলোঁ, খ শাখাত যিহেতু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত দিয়া আছিলে, আমি দুটা তিনিটামান প্ৰবন্ধ পাইছিলোঁ যে তেওঁলোকে কোনো মহাবিদ্যালয় উল্লেখ কৰা নাই, তেওঁলোকে অকল ঠিকনা দিছে, কোনো শ্ৰেণী উল্লেখ নাই। গতিকে মহাবিদ্যালয়ত তেখেতে শিক্ষাৰ্থী নে তেখেতে কিবা বৃত্তিধাৰী মানুহ বা তেখেতে অলপ বয়সস্থ মানে আমি ধৰিব নোৱাৰিলোঁ। তেনেকুৱা ক্ষেত্ৰত অসুবিধা, কাৰণ যিহেতু নিয়মটো দিয়া আছে, পৰ্যায়ৰ নিয়মাৱলী দিয়া আছে যে আপোনালোকৰ শ্ৰেণী, মহাবিদ্যালয় এইবিলাক উল্লেখ কৰাটো প্ৰয়োজনীয়। আৰু এগৰাকী পাইছিলোঁ আমি, তেখেতে মানে স্কুল কলেজৰ কথা নাই, মানে বয়সটো দিছিলে, তেখেতে বয়সটো দি উল্লেখ কৰা আছে আৰু বয়সটো দেখিছোঁ 40 ঊৰ্ধৰ। গতিকে নিশ্চয় শিক্ষাৰ্থী নহ'ব। আমাৰ এই বিশ্ববিদ্যালয় পৰ্যায় হ'লে নিশ্চয় 25 বছৰৰ ভিতৰত বয়স থাকে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি দুই এটা আমি অলপ অসুবিধা পাইছোঁ। আৰু তাতো তেনেকুৱা আছে, খ শাখাতো তেনেকৈ বিষয়বস্তু তেওঁলোকে অলপ ওলট কৰিছে। আমাৰ বিষয়টো আছিল খ শাখাৰ অসমৰ শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত শিক্ষকৰ কৰণীয়। তাতে এগৰাকীয়ে লিখিছে বৰ্তমান শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি শিক্ষকৰ দায়বদ্ধতা। কৰণীয় দায়বদ্ধতা এটা পাৰ্থক্য আহি যায়। কৰণীয়টো বেলেগ, দায়বদ্ধতা অলপ বেলেগ, যদিও সমসাময়িক, কিন্তু মানে সমাৰ্থক কিন্তু অলপ পাৰ্থক্য আছে। আৰু এগৰাকী এখন আমি ৰচনা পালোঁ যে তেখেতৰ বিষয়টো সম্পূৰ্ণ অলপ বেলেগ ফালে গ'ল, অসমৰ শিক্ষা ব্যৱস্থা আৰু ইয়াৰ ভৱিষ্যত। গতিকে এইটো আছিলে আমাৰ বিষয়টো আছিলে অসমৰ শিক্ষা ব্যৱস্থা, ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন শিক্ষকৰ কৰণীয়। অসমৰ শিক্ষা ব্যৱস্থাৰ ভৱিষ্যত আমাৰ নালাগে, শিক্ষকৰ কৰণীয়খিনি আমি উল্লেখ কৰিব লাগে। তাৰপিছত আমাৰ যিহেতু দুটা ভাগ আছিলে বিষয়টোত, যে আমাৰ শিক্ষা ব্যৱস্থা আৰু অধ্যয়নৰ ক্ষেত্ৰত শিক্ষকৰ কৰণীয়। বহুকেইখন আমি ৰচনা পালোঁ যে অসমৰ শিক্ষা ব্যৱস্থাটো আগতে আমি অলপ উল্লেখ কৰি ল'লে ভাল আছিলে প্ৰবন্ধবিলাকত, যে অসমৰ বৰ্তমান বা শিক্ষা ব্যৱস্থাটো কেনেকুৱা। তাৰপিছত শিক্ষকৰ কৰণীয় কি। বহুতে শিক্ষা ব্যৱস্থাটোৰ ওপৰত বেছি জোৰ নিদিলে, নিদি পেলাই কৰোণা ধৰণৰ কথাবিলাক মানে সেনেকুৱা ধৰণে লৈ গৈছে। গতিকে খ শাখাটো বানানৰ ভুল আছে বহুতৰ। আমি বানান ভুলটো তথাপি আমি গোটেইখিনি চাই আমি যিহেতু এটা ফলাফল দিব লাগিব। তাৰ মাজতে আৰু এটা মই কথা কওঁ যে প্ৰতিযোগিতা মানে কেতিয়াও মানে যদি আমি প্ৰথম দ্বিতীয় তৃতীয় হয়, এইটো আচলতে আমি ৰিলেটিভ বুলি যিটো কওঁ, এইটো মানে তুলনামূলকহে আচলতে। কেতিয়াবা বহুত ভাল লিখো পুৰস্কাৰ নাপায়, কেতিয়াবা বেয়া লিখো পুৰস্কাৰ পায়। যদি ভালৰ সংখ্যাটো কম থাকে বেয়াও পায়, আৰু যদি ভালৰ সংখ্যাটো বেছি থাকে তেতিয়া ভাল এখনো পুৰস্কাৰ নাপাব পাৰে। গতিকে আপোনালোকে প্ৰতিযোগীসকলে সেই ধৰণে কথাটো ল'ব, এইটো কেতিয়াও একক মাপ নহয়। এইটো ইয়াতে প্ৰথম পোৱা মানে একেবাৰে এবচলিউটলি যিটো আমি হেৰি বুলি কয়, এবচলিউট বুলি কয়, এবচলিউট ৰিজাল্ট কেতিয়াও নহয় এইবিলাকত। তাৰোপৰি কেতিয়াবা বিচাৰকৰো সাধাৰণ সৰু সুৰা ভুল হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত মই অনুৰোধ জনাইছোঁ প্ৰতিযোগীসকলক যে ফলাফলটো খেলুৱৈসুলভ মনেৰে গ্ৰহণ কৰিব। পুৰস্কাৰ পালেও খুব বেছি এটা হেৰি কথা নাই, আৰু নাপালেও তেওঁলোকে নিৰাশ হ'ব নালাগে। কিন্তু এটা কথা যে এইটো যোগদানৰ মাজেদি তেওঁলোকে এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰিব লগা হৈছে, অধ্যয়ন কৰিছে, তেওঁলোকে শিকিছে, এইটো এটা ডাঙৰ এটা লাভ। তেওঁলোকে যে বিষয়টো লিখাৰ জৰিয়তে তেওঁলোকে কিছু কথা যে অধ্যয়ন কৰি পেলাই তেওঁলোকে প্ৰবন্ধ লিখিব লগা হৈছে, তেওঁলোকে শিকিছে, সেইটো এটা লাভ। সেইকাৰণে প্ৰতিযোগিতাত যোগদান কৰিব লাগে। আৰু প্ৰতিযোগিতাত যিহেতু স্থানটো সীমিত থাকে, তিনিটা প্ৰথম দ্বিতীয় তৃতীয় তিনিটা স্থান থাকিব, প্ৰতিযোগীৰ সংখ্যাটো তাতকৈ বেছি হ'বই। গতিকে কেইগৰাকী মানটো আৰু সকলোৱেতো প্ৰথম দ্বিতীয় তৃতীয় স্থান লাভ কৰিব নোৱাৰে। গতিকে তেনেকে ভাবিও অকণ নিৰাশ হ'ব নালাগে, এনেকে চেষ্টা কৰি যাব লাগে। নিশ্চয় তেওঁলোকে অন্য প্ৰতিযোগিতাত তেওঁলোকে যদি সফল হ'ব, তেওঁলোকে ভুল ভ্ৰান্তিবিলাক শুদ্ধ কৰিলে। আমাৰ শাখাটো পাইছোঁ এগৰাকী মানে শ্ৰেণীটো উল্লেখ কৰা নাই, তথাপি কলেজৰ নাম আছে। গতিকে আমি ধৰি লৈছোঁ যে তেওঁ বিষয়টো যিহেতু লিখিছে তেওঁ নিশ্চয় অষ্টম বা দ্বাদশৰ মাজতে হ'ব। আৰু খ শাখাটো আমাৰ কলেজখনৰ নাম উল্লেখ কৰিছে, কিন্তু শ্ৰেণীটো উল্লেখ কৰা নাই। আমি ধৰি লৈছোঁ যে কলেজ মানে ষ্টুডেণ্টেই হ'ব তেওঁ, আৰু বিষয়টো যিহেতু খ শাখাৰ বিষয় লৈছে, আমি খ শাখাত ধৰি লৈছোঁ তেওঁলোকক।
আচলতে উল্লেখ কৰিলে ভাল। নিয়মাৱলী যেনেকে থাকে এটা নিয়মাৱলীখন সদায় পালন কৰিব লাগে। যেনেকে আমি পৰীক্ষা দিলে আমি পৰীক্ষাত প্ৰশ্নটো যিটো প্ৰশ্ন কৰে সেইটো উত্তৰ দিব লাগে। প্ৰশ্নটো যেনেকুৱা উত্তৰটো আমাৰ তেনেকুৱা হ'ব লাগে। তেনেকে নিয়মাৱলী যেনেকে দিয়া থাকে, যেনেকে দিব কয় যে টাইপ কৰি দিব বা শব্দ সংখ্যা ইমান হ'ব লাগে, তাতে কি কি উল্লেখ কৰিব লাগে, সেইখিনি কথা উল্লেখ কৰিব লাগে। তাতে আৰু বেলেগ কথা উল্লেখ কৰিব নালাগে। যেনে নাম উল্লেখ কৰিব দিছিল তেওঁৰ নিয়মাৱলীত, তেওঁলোকৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ নাম, শ্ৰেণী, গতিকে যিখিনি কথা বিচাৰিছে সেইখিনি কথা দিব লাগে। কাৰণ প্ৰতিযোগিতা সদায় এটা নিয়মৰ মাজত থাকিব লাগে, পৰীক্ষা সদায় এটা নিয়মৰ মাজত দিব লাগিব। মই যিমান জানো, বেছি জানিলে মই পৰীক্ষাত বেছিকে লিখিব নোৱাৰো। যিখিনি সুধিছে মই সেইখিনি লিখিব লাগিব। তেনেকুৱা প্ৰতিযোগিতাত যিখিনি বিচাৰে, নিয়মাৱলীয়ে যিখিনি মানে দাবী কৰে, আমি সেইখিনি আমি দিব লাগে বা দিব চেষ্টা কৰিব লাগে। যিয়ে নহওক সেই তেওঁলোকৰ যিটো প্ৰচেষ্টা ভাল লাগিছে। আৰু প্ৰেৰণা আলোচনী যিটো প্ৰচেষ্টা লৈছে, এইটো বৰ্তমানে কৰোণা কালত শিক্ষাৰ্থীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে, মই প্ৰেৰণা আলোচনীকে মই ধন্যবাদ জনাইছো। আৰু সকলো বিজয়ী প্ৰতিযোগী মানে যোগদান কৰা বা বিজয়ী সকলোকে মই শুভেচ্ছা জনাইছো। তেওঁলোকৰ ভৱিষ্যত সুখৰ হওক, ভাল হওক। তেওঁলোকে আকৌ নতুন বিষয়ত তেওঁলোকে অধ্যয়ন কৰক, তেনেকে আৰু আগবাঢ়ি যাব পাৰিব। গতিকে এইখিনিয়ে মই কলো। আৰু এতিয়া মই ফলাফলটো ঘোষণা কৰোঁনে? হয়, কৰিব পাৰে। আচ্ছা, ঠিক আছে বাৰু। মই ক শাখাৰটো আগতে কৈ দিওঁ। ক শাখাবিলাক যিটো অকমান কম বয়সত তেওঁলোকে অলপ বেছি এক্সাইটেড হৈ থাকে তেওঁলোকে অলপ। তাৰ ভিতৰত মই বেষ্ট 5 প্ৰথমে মই নামকেইটা ক'ম, তাৰপিছত বেষ্ট 3 ক'ম। তাত 3গৰাকীয়ে পুৰস্কাৰ পাব। নাম মই কিন্তু 5টা কৈছো, কিন্তু পুৰস্কাৰ কিন্তু 3গৰাকীয়ে পাব। মই আগতে কৈছো যে আমি প্ৰথমে বেষ্ট 5 মই নিৰ্বাচন কৰিছিলো। তাৰপিছত তাৰে 3জনে পুৰস্কাৰ পাব। প্ৰথমে 5টা নাম কৰিছো, তাৰপিছত ফাইনেলি 3টা মই ঘোষণা কৰিম। ডিম্পল হাজৰিকা, অনুশিখা নেওগ, অভিৰাজ দত্ত, পৰিতৃষ্ণা হাজৰিকা, গীতাশ্ৰী গগৈ, এইটো আমাৰ টপ 5ত আছিল। তাৰ ভিতৰত আমি পুনৰবাৰ সেইবোৰ পুনৰ 2-3বাৰ চাই, তাৰপিছত আমি 3গৰাকীক আমি 5গৰাকীৰ মাজত আমি 3গৰাকী নিৰ্বাচন কৰিছো। তাৰপিছত তাৰ ভিতৰত মই প্ৰথম 3য় গৰাকীৰ নাম কৈছো। প্ৰথমে 3য় স্থান লাভ কৰিছে ক শাখাত অনুশিখা নেওগ, কটন বিশ্ববিদ্যালয় গুৱাহাটী, তেওঁ দ্বাদশ শ্ৰেণীৰ। তেওঁক মই অভিনন্দন জনাইছো। 2য় স্থান লাভ কৰিছে অভিৰাজ দত্ত, লুইট ভেলী একাডেমী, যোৰহাট, তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। তেওঁলৈ মই অভিনন্দন জনাইছো। আৰু ক শাখাত প্ৰথম স্থান লাভ কৰিছে নৰ্থ লখিমপুৰ কলেজৰ, গম পাইছে কি জানি যদি তেওঁ আছে, চাই আছে তেওঁ, নৰ্থ লখিমপুৰ কলেজৰ ডিম্পল হাজৰিকা। তেওঁ আমাৰ শ্ৰেণীটো নজনালে, শ্ৰেণীটো নিশ্চয় তেওঁ পিছত জনাব, আমাৰ আয়োজকক জনাব। এই 3গৰাকী আমি নিৰ্বাচিত কৰিছো 5গৰাকীৰ মাজত পুনৰ আমি। গতিকে 3গৰাকী মই পুনৰবাৰ মই অভিনন্দন জনাইছো। এতিয়া মই খ শাখাৰ ফলাফলটো ঘোষণা কৰিছো। খ শাখাটো মই তেনেকে 5গৰাকী আমি বেষ্ট 5 মই প্ৰথম নিৰ্বাচন কৰিছো। তাৰপিছত আমি বেষ্ট 3 ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পাব। তাৰপিছত মই নামকেইটা কৰিছো। দীপিকা দেৱী, মিতুমণি চেতিয়া, কুকি মহন্ত, চিন্ময় ডেকা, উপাসনা কাকতি, এই 5খন আমি নিৰ্বাচিত কৰিছো প্ৰথম পৰ্যায়ত। তাৰপিছত আমি তাৰ পৰা 3গৰাকী শ্ৰেষ্ঠক আমি নিৰ্বাচন কৰি উলিয়াইছো। ইয়াতো মই 3য়বাৰ মই নামবিলাক ঘোষণা কৰি গৈছো। খ শাখাত 3য় স্থান লাভ কৰিছে কলিয়াবৰ মহাবিদ্যালয়, নগাঁৱৰ দীপিকা দেৱী। তেওঁৰ শ্ৰেণীটো উল্লেখ কৰা নাই। 2য় স্থান লাভ কৰিছে টংলা মহাবিদ্যালয়, ওদালগুৰি জিলাৰ চিন্ময় ডেকা। যদি তেওঁ চাই আছে তেওঁলোকক মই অভিনন্দন জনাইছো। আৰু প্ৰথম স্থান লাভ কৰিছে খ শাখাত উপাসনা কাকতি, গুৱাহাটী বিশ্ববিদ্যালয়, তেওঁ স্নাতকোত্তৰ 2য় ষান্মাসিকৰ ছাত্ৰী। গতিকে 3গৰাকী মই পুনৰ অভিনন্দন জনাইছো খ শাখাৰ। আৰু পুনৰ মই কওঁ যে প্ৰতিযোগিতাত বিজয়ীয়ে সৰ্বশেষ কথা নহয়, পুৰস্কাৰ লাভ কৰাটোৱে সৰ্বশেষ কথা নহয়। যিসকলে যোগদান কৰিছে, সকলোৱে কষ্ট কৰিছে, সকলোৱে অধ্যয়ন কৰিছে, সকলোৱে চেষ্টা কৰিছে। গতিকে সকলোকে মই শলাগ লৈছো, সকলোকে মই প্ৰশংসা কৰিছো। আৰু আগলৈ তেওঁলোকে আগবাঢ়ি যাওক, সকলোৰে ভৱিষ্যত সুন্দৰ হওক, তেওঁলোকৰ অধ্যয়ন তেওঁলোকে কৰি যাওক। তেওঁলোকে নিশ্চয় আগলৈকে আৰু জীৱনত সফল হ'ব পাৰিব। এইখিনি মোৰ শেষ।
শেষত মই সম্পূৰ্ণ শুভেচ্ছা জনাম। মই ঘোষণা ইমানতে সামৰণি মাৰিছোঁ। হয় ধন্যবাদ দাদা। ইতিমধ্যে আমাৰ প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা হৈ গৈছে।